অৱয়সত আকৌ সেই আগৰ দৰেই যাত্ৰা কৰি কৰি আগৰ নিচিনাকৈ আকৌ আহি পালে তলাতল ঘৰ। তো এতিয়া অলপ দেৰি হ'ল ইয়াতে আহোঁতে, ভাতটো খাই ল'লোঁ, ভাতটো খাই আহি আছোঁ আৰু তলাতল ঘৰ দেখাই আছোঁ আমি গোটাইবিলাক। তলাতল ঘৰৰ ভিতৰত কি আছেনো তাকে চাওঁ আৰু চাই থাকিব, দেখাই আছোঁ গোটাইবিলাক। তলাতল ঘৰত আহিলোঁ যেতিয়া ইয়াৰে কিছুমান কথা নাজানা কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম। তো আমি ভিতৰৰ ফালে সোমাই গৈ কিমানখিনি পাৰোঁ আপোনালোকক জনাম। আৰু এইটোৱে আছিলে তলাতল ঘৰ আৰু দেখাই আছোঁ। চৰকাৰৰ ঘৰত ডাইৰেক্ট সোমাল আৰু আমাৰ গেটত পইচা কিমানকৈ ল'লে? 20 টকা, এজন মানুহৰ 20 টকা, অৰ্থাৎ 40 টকা। আৰু এতিয়া আমি ওপৰত উঠি আছোঁ। কিয়া আগৰ মিস্ত্ৰীয়ে বনোৱা কথাটো, এইবিলাক আগৰ মিস্ত্ৰীয়ে বনোৱা, এইবিলাক চববিলাক ড্ৰেইন আছে, ওপৰত ছাদ বনাইছে, এইবিলাক তলাতল ঘৰ। আৰু আমাৰ কি দিয়ে আজিকালি? পাইপ। এই ঘৰবিলাক বনোৱা হৈছিলে ইটা আৰু আউৰীয়া ইটা, মানে ইটাটো হ'ল আউৰীয়া ইটা আৰু মাটি। ইয়াৰ ঘৰ কিছুমানৰ নামাকৰণ কৰা আছিলে আগতে, ৰাজগড়, মাজগড়, তোলৰ গড় ইত্যাদি ইত্যাদি। আৰু এটা আচৰিত কথা যে ইয়াৰ 3 মহলাৰ তলৰ পৰা দিখৌ নৈলৈকে 2.5 কিলোমিটাৰ এটা সুৰংগ পথ আছিলে। বুৰঞ্জীয়ে কয় এইটো বন্ধ কৰি দিয়া হৈছে বৰ্তমান, ব্ৰিটিছৰ দিনতে বন্ধ কৰা হৈ গৈছিল। কিন্তু আচৰিত কথা, এনেকুৱা ঘৰবিলাক আগতে কেনেকৈ বনাইছিল? কোনো নতুন টেকন'লজিৰ যিটো প্ৰভাৱটো আগতেতো ভাবিবলগীয়া কথা এইবিলাক। ভাল লাগিল বাৰু, যেই নহওক। আৰু দেখাই আছোঁ, গোটেই গলি গলি দেখাই আছোঁ, এইটো সুন্দৰকৈ দেখাম আমি ভিতৰৰ ফালে। যিফালে যাওঁ আমি তেনেকুৱাই দেখা পাওঁ। তলাতল ঘৰ, আমি তলত গৈ আছোঁ। এটা বৌদ্ধ গুহা। হ্যাঁ, ইয়াত কি আছে? সেইবিলাক পথ বন্ধ কৰি দিয়া হৈছে না? এইবিলাকত হয়তো জেলখানা টাইপ আছিল নেকি? এটা মূৰ্তি আছিল। তলে তলে গৈ ওপৰ চালোঁ। নাই, এইটো ওপৰতে একে বস্তু। আমি এফালৰ পৰা গোটাই ঘৰবিলাক সোমাইছোঁ, কিন্তু এফালে সোমালে এফালে ওলাই অহা পথ একেই নিচিনা, ধৰিব নোৱাৰি। বেলেগ কোঠালিত গ'লেও একেই নিচিনা। আচৰিত, মানে মাথা নষ্ট কৰা এটি ঘৰ। আগফালেদি ওলাই যাওঁ আমি। শত্ৰুপক্ষক আঘাত সানিবৰ কাৰণে বনোৱা আচল মালকেইটা এইকেইটা সোমোৱাৰ সন্মুখ ভাগতেই থৈ দিয়া আছে। ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু এইদৰে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।